ভাবিছে চাগে কি বনাইছোঁ ইমান মনোযোগেৰে বলকচোন চাওক মোৰ ৰেচিপিটো। প্ৰথমতে চাউলৰ গুড়ি 1 কিলো লৈছোঁ, লগতে 1 কাপ গাখীৰ লৈছোঁ, গৰম কৰি ঠাণ্ডা কৰি লোৱা গাখীৰ, তাৰপিছত অলপমান আটা লৈছোঁ, লগতে সামান্য পৰিমাণৰ নিমখ আৰু আধা কিলো গুড় লৈছোঁ। গুড়খিনি এনেকৈ গৰম কেৰাহী বা টাৱা য'ত মানে ভাজিব পাৰে ভাজি ল'ব আৰু আধা কাপমান পানী দি এনেকৈ উতলাই ল'ব, ঠিক আছে। ইয়াত একো সূতা ধৰিব নালাগে, জাষ্ট অলপ উতলাই ল'লেই হ'ল। তাৰপিছত এই যে মিশ্ৰণটো কৰিছিলোঁ তাতে উতলাই লোৱা গুড়খিনি দি এৰাতিৰ কাৰণে ভালদৰে ৰাখিব। পুৰা আঠা খাই আছে, কিন্তু এনেকৈ নিদিব আৰু ভালদৰে গুলি ল'ব আৰু গৰম গৰম ৰিফাইন অইলত এনেকৈ দি সঘনাই তাৰে ওপৰত তেলৰ কৰছখন দি যাব যাতে ভালদৰে ফুলি যায়। আৰু মই বৰা চাউল এইকাৰণে ব্যৱহাৰ কৰিছোঁ কাৰণ কিছুমানৰ এই তেলপিঠাখন যেতিয়া ফুলিব ধৰণে ফাট মেলে, বৰা চাউলৰ আঠাৰে ধুনীয়াকৈ খাপ খাই থাকে নহয়, সেইকাৰণে মই বৰা চাউলটো দিছোঁ। সৰুৰে পৰা ভাল পোৱা পিঠাবিধে হ'ল মোৰ তেলপিঠা। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰিব।